নমস্কাৰ সকলোকে পুংখানুপুংখ জ্ঞান চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আজি আমি এই ভিডিঅ'টোৰ যোগেদি আসাম পলিটিৰ এটা অভাৰভিউ চাম আৰু লগতে কেইটামান ইম্পৰ্টেন্ট এমসিকিউ চাম ঠিক আছে এটো পাৰ্ট 1 হ'ব ইয়াৰ লগতে আমি নেক্সট আৰু পাৰ্ট 2 পাৰ্ট 3 নিকে বনাই যাম যত আমি ইম্পৰ্টেন্ট কোৱেশ্চন সমূহ ইনক্লুড কৰিম ঠিক আছে আৰু যেটো যিকোনো ষ্টেট লেভেল এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় এতিয়া আমি যেতিয়া আসাম পলিটি বুলি কম আসাম পলিটি বুলি ক'লে মেইনলি মানে আমাৰ শাসন ব্যৱস্থাৰ কথা আছে ইয়াতে ঠিক আছে যেনেকৈ এখন ঘৰ চলিবৰ কাৰণে কিছুমান নীতি নিয়মৰ প্ৰয়োজন তেনেকৈ এখন দেশ চলিবৰ কাৰণে কিছুমান নীতি নিয়মৰ প্ৰয়োজন হয় কাৰণ মানুহ হল এনেকুৱা এটা মানে সামাজিক প্ৰাণী যোনে নীতি নিয়ম অবিহনে মানে এখন সমাজ চলাটো বহুত দিগদাৰী সেইকাৰণে আমাৰ আছে কনস্টিটিউশন অফ ইন্ডিয়া আৰু আমি যিকোনো ষ্টেট গভৰ্নমেন্টে হওক সেন্ট্ৰেল গভৰ্নমেন্টে হওক সকলোৱে চেষ্টা কৰে এই কনস্টিটিউশনখন ফলো কৰিবৰ কাৰণে ঠিক আছে তো আমাৰ অসমৰ শাসন ব্যৱস্থা আমি যিখিনি বস্তু আজি পঢ়িম বা যিখিনি বস্তু আমি জানিম সেইখিনি গোটেইবিলাক এই কনস্টিটিউশনখনত লিখা আছে আৰু সেই লিখা অনুযায়ীহে আমি আমাৰ শাসন ব্যৱস্থাখিনি আমি চলাই যাওঁ ঠিক আছে কেতিয়াবা আমি বেলেগ এটা ভিডিঅত চাম কনস্টিটিউশন অফ ইন্ডিয়াৰ ওপৰত ডিসকাস কৰিম তাৰ বিভিন্ন ধৰণৰ পাৰ্ট বিলাক শিডিউল বিলাক আমি ডিসকাস কৰিম ঠিক আছে বিল সিল বিলাকৰ বিষয়ে বেলেগ কেতিয়াবা আমি ডিসকাস কৰিম ঠিক আছে ইয়াতে আমি মেইনলি আসাম পলিটিৰ মেইন বস্তুখিনি আমি চাম এই ভিডিঅটোৰ যোগেদি ঠিক আছে এতিয়া আসাম পলিটিৰ প্ৰথম এটা এলিমেন্ট হল কাৰ্যপালিকা যেটো কয় দা এক্সিকিউটিভ ঠিক আছে কাৰ্যপালিকাৰ মেইন পাৰ্টসমূহ হল প্ৰথমতে গভৰ্ণৰ থাকিব এখন ৰাজ্যত মূল হল গভৰ্ণৰ ঠিক আছে মানে যি আমি গম পালো যে কনস্টিটিউশন অফ ইন্ডিয়া ফলো কৰাৰ মূল দায়িত্বভাৰ হল গভৰ্ণৰ জনৰ ঠিক আছে তাৰ পিছতে আহে চিফ মিনিষ্টাৰ তাৰ পিছত কাউন্সিল অফ মিনিষ্টাৰ্স মানে কেবিনেট মিনিষ্টাৰ তাৰ পিছত জনতা ভৱন বা সেক্ৰেটাৰিয়েট যত গোটেই ৰাজ্যৰ গোটেই কামখিনি পৰিচালনা হয় ঠিক আছে তাৰ পিছতে আহিব এটো হল মানে এটা জাস্ট আমি এমসিকিউ খিনি ডিসকাস কৰাৰ আগতে আমি প্ৰথমতে আসাম পলিটিৰ এটা ওভাৰঅল এটা আইডিয়া এটা লৈ লম মানে বস্তুত কি থাকিব পাৰে আমাৰ আসাম পলিটিত কি আছে মানে অসম শাসন ব্যৱস্থাত বা অসমৰ ৰাজনীতিত আমাৰ কি বস্তু আমি জানিব লাগে ঠিক আছে প্ৰথমতে গভৰ্ণৰ এজন থাকিব চিফ মিনিষ্টাৰ থাকিব কাউন্সিল অফ মিনিষ্টাৰ্স থাকিব তাৰপিছত যত গোটেই কামখিনি পৰিচালনা হয় সেক্ৰেটাৰিয়েট বা জনতা ভৱন থাকিব ঠিক আছে যেতিয়া শৰৎ সিংহৰ দিনত যেতিয়া ৰাজধানীখন শিলঙৰ পৰা গুৱাহাটীলৈ ট্ৰান্সফাৰ হ'ল তেতিয়া মানে শৰৎ সিংহই ক'লে যে এই অনুষ্ঠানটো যেহেতু গোটেই ৰাইজৰ কাৰণে হয় গতিকে এই অনুষ্ঠানটোৰ নাম দিয়া যাওক জনতাৰ ভৱন ঠিক আছে সেইকাৰণে সেক্ৰেটাৰিয়েটক জনতা ভৱন বুলি কোৱা হয় তাৰ পিছতে আহিব এইখিনি হল গোটেই মেইন ৰাজ্যখনৰ মূল বস্তু এইখিনি তাৰ পিছত আহে লোকেল এডমিনিষ্ট্ৰেচন মানে ডিস্ট্ৰিক্ট ওয়াইজ তেনেকৈ ধৰা এতিয়া ডিস্ট্ৰিক্টখনত এজন ডিসি থাকিব হয় তাৰপিছত এজন এসপি থাকিব তাৰপিছত ডিস্ট্ৰিক্ট জাজ থাকিব হয় তাৰপিছতে ডিস্ট্ৰিক্টখনৰ তলত থাকিব মহকুমা মানে সাব ডিভিজন গতিকে সাব ডিভিজনাল অফিচাৰ থাকিব তাৰ পিছতে আকৌ সৰু ৰাজহ চক্ৰ কিছুমান বনাই দিছে সাৰ্কুল অফিচ তাত আকৌ সাৰ্কুল অফিচাৰ সমূহ থাকিব গতিকে এইটো হল এটা মানে অৰ্ডাৰত মানে এনেকৈ শাসনটো এনেকৈ ওপৰৰ পৰা তললৈ আহিছে মানে গভৰ্ণৰ চিফ মিনিষ্টাৰ্স কেবিনেট মিনিষ্টাৰ্স তাৰপিছত ডিসি এসপি ডিস্ট্ৰিক্ট জাজ এসডিও সাৰ্কুল অফিচাৰ এনেকৈ বস্তুখিনি এইখিনি হল গোটেই কাৰ্যপালিকা গোটেই এক্সিকিউটিভ এখন ৰাজ্যৰ ঠিক আছে থুলমূলকে গোটেইখিনি দিবলৈ চেষ্টা কৰিছো ইয়াতে হয়তো দুই এটা থাকি যাব পাৰে সাকে সিকোয়েন্সত মিলাবৰ কাৰণে এতিয়া নেক্সট হয় বিধানমণ্ডল যেটো কয় লেজিসলেটিভ ঠিক আছে লেজিসলেটিভ এতিয়া আমি সকলোৱে জানো যে আমি অসমত আসাম লেজিসলেটিভ এছেম্বলিৰ কথা আমি জানো সকলোৱে হয় এতিয়া তাতে সেই লেজিসলেটিভ এছেম্বলিখনৰ স্পিকাৰ থাকে আৰু ডেপুটি স্পিকাৰ থাকে ঠিক আছে অধ্যক্ষ
আৰু উপাধ্যক্ষ ঠিক আছে বিধানসভা মানে এখানে বিধানসভাৰ অসম বিধানসভাৰ স্পিকাৰ থাকিব আৰু ডেপুটি স্পিকাৰ থাকিব ঠিক আছে এইখিনি বস্তু হল আমাৰ ষ্টেট গভৰ্ণমেন্টৰ বস্তু আৰু যদি সেন্ট্ৰেল গভৰ্ণমেন্টৰ বস্তুখিনি চাবলৈ যাও এটো আমি মিলাব পাৰো আমাৰ মানে বিধানসভাৰ লগত মিলাব পাৰো লোকসভা আৰু ৰাজ্যসভা ঠিক আছে ষ্টেট গভৰ্ণমেন্টৰ এলিমেন্ট হৈ গল বিধানসভা আৰু সেন্ট্ৰেল গভৰ্ণমেন্টৰ এলিমেন্ট হৈ গল লোকসভা বা লোকসভা আৰু ৰাজ্যসভা ঠিক আছে তাৰ পিছতে আহে ন্যায়পালিকা দা জুডিচিয়াৰী এতিয়া ন্যায়পালিকাৰ মেইন ৰোলটো প্লে কৰিব আমাৰ গোটেই ৰিজিয়নটোৰ মেইন হাইকোৰ্টখন হল গুৱাহাটী হাইকোৰ্টখনে অকল অসমৰে নহয় আৰু বেলেগ বাকি তিনিখন চাৰিখন মান ৰাজ্যৰে মূল হয় আমি কেতিয়াবা হাইকোৰ্টৰ বেলেগকে আমি আলোচনা কৰিম তেতিয়া আমি ডিসকাস কৰিম পইণ্ট কিটা কোনকিখন ৰাজ্যৰো মানে হাইকোৰ্ট হয় গুৱাহাটী হাইকোৰ্টখন এতিয়া এই গুৱাহাটী হাইকোৰ্টখনত এজন চিফ জাস্টিস থাকিব ঠিক আছে তাৰ পিছত তেওঁৰ তলত থাকিব গুটি আমাৰ যিমান কিখন ডিস্ট্ৰিক্ট আছে 35 খন ডিস্ট্ৰিক্ট এতিয়া নতুনকৈ এখন ডিস্ট্ৰিক্ট ফৰ্ম হৈছে তামুলপুৰ ডিস্ট্ৰিক্ট তো এতিয়া তামুলপুৰৰ ধৰা গুটিখিনি কামখিনি আৰম্ভ হোৱা নাই গতিকে 34 খন ডিস্ট্ৰিক্টৰ মানে যদি প্ৰত্যেক সবতে যদি হাইকোৰ্ট আছে ডিস্ট্ৰিক্ট কোৰ্ট আছে ডিস্ট্ৰিক্ট কোৰ্টৰ এজন মানে জাস্টিস থাকিব আৰু গুটিখিনিৰে মূল হল চিফ জাস্টিস ঠিক আছে তাৰ পিছতে থুলমূলকে গুটেই বস্তুখিনি এনেকে ভগাই দিয়ে ডিসিজনকো এজন এটা জিলাখনৰ ন্যায়পালিকা ডিসিজনৰো এটা পাৱাৰ থাকে তাৰ পিছতে সাব ডিভিজনেল অফিচাৰজনৰো এটা পাৱাৰ থাকে ৰাজচক্ৰ বিষয়াজনৰো এটা পাৱাৰ থাকে হেতু ন্যায়পালিকাৰ মানে এটা সিকোয়েন্স চিফ জাস্টিস জাস্টিস ডিসি এসডিও এনেকে বস্তুখিনি আহে ঠিক আছে তো এই তিনটা হৈ গল আমাৰ মূল এলিমেন্ট অসমৰ ৰাজনীতিৰ এটা হল প্ৰথম কাৰ্যপালিকা বিধানমণ্ডল আৰু ন্যায়পালিকা the executive the legislative and the judiciary ঠিক আছে যত নেকি গভৰ্ণৰ চিফ মিনিষ্টাৰ ক্যাবিনেট মিনিষ্টাৰ ডিসি এসপি এসডিও সার্কুল অফিসার এখিনি এক্সিকিউটিভ তাৰ পিছত আমাৰ যিখিনি গুটি এমএলএ খিনি যত থাকিব এমএলএ খিনি থাকিব তাৰপিছত স্পিকাৰ থাকিব ডেপুটি স্পিকাৰ থাকিব সেইখিনি হল বিধানমণ্ডল লেজিসলেটিভ ঠিক আছে তাৰ পিছত থাকে ন্যায়পালিকাৰ মূল হল গুৱাহাটী হাইকোৰ্ট যত চিফ জাস্টিস জন আছে তাৰ পিছত ডিস্ট্ৰিক্ট জাজ বিলাক থাকিব তাৰপিছত এসডিও বিলাক থাকিব হেতু হল সিকোয়েন্স ঠিক আছে এতিয়া আমি দুটা বস্তু একেলগে চাই লওঁ এটু হল আমি যদি ভাবো এটু সেন্ট্রাল গভর্নমেন্টৰ এটা বস্তু ঠিক আছে সেন্ট্রাল গভর্নমেন্টৰ বস্তু এটু হল স্টেট গভর্নমেন্টৰ বস্তু ঠিক আছে এতিয়া সেন্ট্রাল গভর্নমেন্টৰ এলিমেন্ট হল লোকসভা আৰু ৰাজ্যসভা ঠিক আছে সেন্ট্রাল গভর্নমেন্টৰ দুখন সংকট থাকে লোকসভা আৰু ৰাজ্যসভা ঠিক আছে স্টেট গভর্নমেন্টৰো তেনেকে দুটা থাকিব লাগে নিয়ম মতে এটা হল লেজিসলেটিভ কাউন্সিল আৰু এটা হল লেজিসলেটিভ অ্যাসেম্বলি ঠিক আছে লেজিসলেটিভ কাউন্সিল মানে হল বিধান পৰিষদ আৰু লেজিসলেটিভ অ্যাসেম্বলি মানে হল বিধান সভা ঠিক আছে কিন্তু সকলোবোৰ ৰাজ্যই এই দুটা এলিমেন্ট নাৰাখে মানে আমাৰ অসমৰ এই লেজিসলেটিভ কাউন্সিলটো নাই এইকাৰণে এটো ইউনিকেমাৰেল বুলি কয় মানে যদি দুটাই থাকে বাইকেমাৰেল বুলি কয় এতিয়া লেজিসলেটিভ কাউন্সিল মানে বিধান পৰিষদ আমাৰ নাথাকে আমাৰ অকল বিধান সভা থাকে ঠিক আছে তো এতিয়া আমি বস্তুটো এনেকে মনত ৰাখিব লাগিব অসমৰ টোটাল ৰিপ্ৰেজেন্টেটিভ আমাৰ বিধান সভালে হৈ গল 126 অসমৰ ৰিপ্ৰেজেন্টেটিভ লোকসভালে হল 14 অসমৰ ৰিপ্ৰেজেন্টেটিভ ৰাজ্যসভালে হল 7 ঠিক আছে তো এই তিনটা বস্তু আমি যেনেকে আমাৰ জন্মৰ দিন ডে মান্থ এন্ড ইয়াৰ যেনেকে মনত ৰাখো তেনেকে আমি মনত ৰাখিব লাগিব 7 14 126 7 হৈ গল ৰাজ্যসভা 14 হৈ গল লোকসভা আৰু 126 হৈ গল আমাৰ বিধানসভা ঠিক আছে লোকসভা ৰাজ্যসভা আৰু বিধানসভা এতিয়া খালি বিধান সভাটো খালি সভা নকয় অ্যাসেম্বলি কয় ঠিক আছে লেজিসলেটিভ অ্যাসেম্বলি 126 লোকসভা 14 ৰাজ্যসভা 7
ঠিক আছে এইখিনি বস্তু এই বস্তু কিটা পুরা ভালকে মনত ৰাখিব লাগে আমি ঠিক আছে এইকিটা হল সেন্ট্ৰেল গভৰ্ণমেন্টৰ এলিমেন্ট এটো হল আমাৰ অসম গভৰ্ণমেন্টৰ বা ষ্টেট গভৰ্ণমেন্টৰ এলিমেন্ট এতিয়া তাৰ পিছতে আহিব লোকেল সেল্ফ গভৰ্ণমেন্ট মানে লোকেল সেল্ফ গভৰ্নেন্স এতিয়া এই বস্তুখিনি আমি সিকোয়েন্সত চালো কাৰ্যপালিকা বিধানমণ্ডল ন্যায়পালিকা এক্সিকিউটিভ লেজিসলেটিভ আৰু জুডিচিয়াৰী ঠিক আছে তাৰ উপৰিও আমাৰ চহৰ অঞ্চল বিলাকৰ কাৰণে সেল্ফ গভৰ্নেন্স দিছে গাঁও অঞ্চলৰ কাৰণে সেল্ফ গভৰ্নেন্স দিছে যিবিলাক হিল এৰিয়া আছে তাৰ কাৰণে সেল্ফ গভৰ্নেন্স দিছে ঠিক আছে যাতে বহুত ধুনিয়াকে যাতে পৰিচালনা কৰিব পাৰি শাসনটো তাৰ কাৰণে এই বস্তুখিনি ভাগ কৰা হৈছে টোটাল তিনটা ভাগত ভাগ কৰা হৈছে চহৰ অঞ্চল গাঁও অঞ্চল আৰু পাহাৰীয়া অঞ্চল ঠিক আছে পাহাৰীয়া জনজাতীয় অঞ্চল এতিয়া চহৰ অঞ্চলৰ ভাগকিটা হৈ গল এইটো চহৰ অঞ্চলৰ শাসন ব্যৱস্থাটো কয় আৰবান লোকেল গভৰ্নেন্স বডিজ চহৰ অঞ্চলৰ আকৌ তিনটা ভাগত ভাগ কৰা হৈছে মিউনিসিপাল কমিটি বা টাউন কমিটি মিউনিসিপাল কাউন্সিল মিউনিসিপাল কৰ্পোৰেচন ঠিক আছে এতিয়া এই বস্তু কিটা এনেকে ভাগ কৰিব চাব লাগিব যে সিটিখনৰ টোটাল পপুলেশন কিমান হয় যদি অলপ কম তেতিয়া হলে টাউন কমিটি যদি অলপ কমতকৈ বেছি তেতিয়া হলে মিউনিসিপাল কাউন্সিল যদি তাতকেও বেছি তেতিয়া হলে মিউনিসিপাল কৰ্পোৰেচন এতিয়া গোটেই নৰ্থ ইষ্টত আমাৰ মিউনিসিপাল কৰ্পোৰেচন থাকা সিটি হল গুৱাহাটী ঠিক আছে মানে এনেকে পপুলেশন ওয়াইজ আমি ভাগ কৰি দিম ঠিক আছে যদি এতিয়া যদি ভাবু মানে যদি নগাঁওখন যদি মিউনিসিপাল টাউন কমিটি হৈ আছে এটা সময়ত হয়তো পপুলেশন বাঢ়িলে মানে মিউনিসিপাল কাউন্সিল হ'ব তাতকে বাঢ়িলে মানে মিউনিসিপাল কৰ্পোৰেচন হ'ব ঠিক আছে এনেকে মানে আপগ্ৰেড কৰি থাকে মানে পপুলেশনটো চাই প্লাই টাউনখনৰ পপুলেশন চাই যেটো টাউনৰ লোকেল গভৰ্নেন্স হয় হেতু আপগ্ৰেড কৰি গৈ থাকে এনেকে তলৰ পৰা ওপৰলৈ টাউন কমিটি মিউনিসিপাল কাউন্সিল মিউনিসিপাল কৰ্পোৰেচন ঠিক তেনেকে আমি গাঁৱৰ শাসন ব্যৱস্থা যেটো গাঁৱৰ লোকেল গভৰ্নেন্স বডি তাকো তিনিটা ভাগত ভগাব পাৰি সেইকাৰণে তিনটো পুৰা লিখা হৈছে ইয়াতে প্ৰথমতে ভিলেজ লেভেল হল গাঁও পঞ্চায়ত তাৰ পিছতে কমিউনিটি ডেভেলপমেন্ট ব্লক লেভেল হৈ গল আঞ্চলিক পঞ্চায়ত আৰু ডিস্ট্ৰিক্ট লেভেল হৈ গল জিলা পৰিষদ ঠিক আছে গ্ৰাম পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ ঠিক আছে হেতু হেনেকে মানে একেবাৰে যেটো তলৰ লেভেলটো হৈ গল গাঁও পঞ্চায়ত তাতকে ওপৰত ডেভেলপমেন্ট ব্লক থাকিব ব্লকৰ ভিতৰখিনি আঞ্চলিক পঞ্চায়ত ব্লকৰ ওপৰত থাকিব ডিস্ট্ৰিক্টৰ কাৰণে জিলা পৰিষদ ঠিক আছে তো এইটো তিনটা টায়াৰ হৈ গল আমাৰ ৰুৰেল যেটো গভৰ্নেন্স বডি ঠিক আছে গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ তেনেকে আমাৰ যেটো হিল এৰিয়া লোকেল গভৰ্নেন্স বডি তাৰে আমি ইয়াতে মেইন এক্সাম্পল দিছো আমাৰ টোটাল তিনটা এৰিয়া আছে এটা হৈ গল কাৰ্বি আংলং অটোনমাস কাউন্সিল ডিমা হাছাও অটোনমাস কাউন্সিল আৰু এটা হৈ গল বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল যাক এতিয়া আপগ্ৰেড কৰা হৈছে বিটিআৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন ঠিক আছে বড়োলেণ্ড বিটিসি এতিয়া বিটিআৰ লৈ আপগ্ৰেড কৰা হৈছে ঠিক আছে কেতিয়াবা আমি চাম বিটিসি টু কেনেকে বিটিআৰ কৰা হৈছে কি চেঞ্জেস থাকিব পাৰে তাতে সেইখিনি আমি কেতিয়াবা ডিসকাস কৰিম বাৰু ঠিক আছে তো ইয়াতে মেইনলি টাউন এৰিয়াৰ লোকেল গভৰ্নেন্স ভিলেজ এৰিয়াৰ লোকেল গভৰ্নেন্স আৰু হিল এৰিয়াৰ লোকেল গভৰ্নেন্স এতিয়া ইয়াতে হিল বুলি ক'লে কাৰ্বি আংলংটো হিল বুলি আমি গম পাওঁ ডিমা হাছাওটো হিল বুলি গম পাওঁ পাহাৰীয়া অঞ্চল কিন্তু বড়োলেণ্ডটো হিল নহয় কিন্তু এটো মানে অলপ আমাৰ সংবিধানত কিবা এটা এমেন্ডমেন্ট কৰা হৈছে এমেন্ডমেন্ট কৰি পেলাই তাত যেহেতু আমাৰ অসমৰ বড়ো জনজাতীয় লোকসকল আছে গতিকে হেতু কাৰণে সেই চাৰিখন ডিস্ট্ৰিক্ট কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি আৰু নতুনকৈ তামুলপুৰ মানে পাঁচখন ডিস্ট্ৰিক্ট মিলাই পেলাই বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বা বিটিআৰ ৰিজনটো ফৰ্ম কৰা হৈছে ডিমা হাছাওত এখন ডিস্ট্ৰিক্ট কিন্তু কাৰ্বি আংলঙতো দুখন ডিস্ট্ৰিক্ট কাৰ্বি আংলং ইষ্ট আৰু কাৰ্বি আংলং ৱেষ্ট
ঠিক আছে তো এওঁলোক এটো মেইন উদ্দেশ্যটো হৈ গল তাত যিখিনি ট্ৰাইবেল লোক আছে তেওঁলোকৰ শাসন ব্যৱস্থাৰ যাতে ধুনীয়াকে যাতে সকলোৱে যাতে নিজৰ অধিকাৰখিনি পাব পাৰে তাতে যিখিনি ৰিক্ৰুটমেন্ট হয় যিখিনি সুবিধা আহে সেই সুবিধাৰ কাৰণে যাতে সমভাৱে বিতৰণ হ'ব পাৰে তাৰ কাৰণে তেওঁলোকক স্পেচিয়েল কিছুমান পাৱাৰ দি দিয়া যায় ঠিক আছে এটো আমি কেতিয়াবা চাম প্ৰায় 14টা ডিপাৰ্টমেন্ট আসাম গভৰ্ণমেণ্টে তেওঁলোকক দি দিয়ে ইন্ডিপেন্ডেন্টলি তেওঁলোকক বস্তুখিনি চোৱাচিতা কৰিবৰ কাৰণে এৰি দিয়ে কাৰ্বি আংলঙত ডিমা হাছাও আৰু বড়োলেণ্ডত ঠিক আছে এতিয়া এই বস্তুকিটা এটা অলপমান কেতিয়াবা কাবাৰ ডাউট আহিব পাৰে সেইকাৰণে ক্লিয়াৰ কৰি দিছো পইণ্টটো আন্ডাৰ 6 শিডিউল ঠিক আছে আমাৰ কনস্টিটিউশনৰ 12টা শিডিউল আছে 12টা শিডিউলৰ ভিতৰত যেটো 6 শিডিউল হয় 6 শিডিউলত আছে মানে এই পাহাৰীয়া জনজাতীয় অঞ্চলসমূহৰ শাসন ব্যৱস্থাৰ কাৰণে যেটো অটোনমাস কাউন্সিলৰ শাসন ব্যৱস্থাটো আনাটো এতিয়া কাৰ্বি আংলং অটোনমাস কাউন্সিল আন্ডাৰ 6 শিডিউল পৰে ডিমা হাছাও অটোনমাস কাউন্সিলো আন্ডাৰ 6 শিডিউল পৰে বড়োলেণ্ড অটোনমাস কাউন্সিলো আন্ডাৰ 6 শিডিউল পৰে ঠিক আছে কিন্তু কেতিয়াবা আমি কিছুমান এনেকুৱা নাম শুনিম ৰাভা হাছং অটোনমাস কাউন্সিল মিচিং অটোনমাস কাউন্সিল তিৱা অটোনমাস কাউন্সিল দেউৰী অটোনমাস কাউন্সিল ঠেঙাল কছাৰী অটোনমাস কাউন্সিল সোণোৱাল কছাৰী অটোনমাস কাউন্সিল মৰাণ মটক কমতাপুৰ বড়ো কছাৰী ওয়েলফেয়াৰ অটোনমাস কাউন্সিল ঠিক আছে এই বস্তুখিনি টোটাল 10টা আছে 10টা অটোনমাস কাউন্সিল কিন্তু আন্ডাৰ 6 শিডিউল নপৰে ঠিক আছে এটো আন্ডাৰ ষ্টেট এক্ট অসম ৰাজ্যৰ নিজাকে কিছুমান এক্ট আছে সেই এক্টৰ যোগেদি এই অটোনমাস কাউন্সিল খিনি ফৰ্ম কৰা হৈছে ঠিক আছে কিন্তু এই অটোনমাস কাউন্সিল খিনি আমাৰ সংবিধানৰ 6 নম্বৰ এই শিডিউলৰ আন্ডাৰত নপৰে ঠিক আছে গতিকে আমাৰ সংবিধানৰ 6 নম্বৰ শিডিউলত থকা অটোনমাস কাউন্সিল কিটা হল কাৰ্বি আংলং ডিমা হাছাও আৰু বড়োলেণ্ড ঠিক আছে আৰু এইখিনি হৈ গল আমাৰ অসমৰ এক্সট্ৰাকে কিছুমান এক্টৰ আন্ডাৰত গঠন হোৱা অটোনমাস কাউন্সিল ঠিক আছে তাৰ ভিতৰত মই এই যে ছটা যে ৰঙা কৰি থোৱা আছে হাইলাইট কৰি থোৱা আছে এইকিটা মানে এতিয়া বৰ্তমান আমাৰ পাৱাৰত আছে বা যাৰ নিৰ্বাচন অলৰেডি হৈছে বা হেনেকুৱা মানে পাৱাৰত অলৰেডি আছে কিন্তু মৰাণ মটক কমতাপুৰ আৰু বড়ো কছাৰী খিনি মানে এতিয়ালৈকে তেনেকে ফুল ফ্লেজেড মানে হেনেকে ফৰ্ম হোৱা নাই অটোনমাস কাউন্সিলখন ঠিক আছে তো এই ছটা অটোনমাস কাউন্সিল আমাৰ অলৰেডি মানে আমাৰ অপাৰেশনত আছে এতিয়া ঠিক আছে ছটা অপাৰেশনত আছে আৰু ইফালে তিনটা অপাৰেশনত আছে এইখিনি হৈ গল আমাৰ পাহাৰীয়া অঞ্চল বা জনজাতীয় অঞ্চলৰ স্বায়ত্ত শাসনৰ কাৰণে মানে অটোনমাস কাউন্সিল কিটা আমাৰ ঠিক আছে এতিয়া সেই পইণ্টটো এনেকুৱা আছে 6 শিডিউলৰ যেটো আমাৰ ইন্ডিয়ান কনস্টিটিউশনত লিখা আছে তাত provision আছে provision as to the administration of tribal areas in the states of Assam, Meghalaya, Tripura and Mizoram ঠিক আছে অকল স্পেসিফিকলি কৈ দিয়া আছে যে গুটি ভাৰতৰ ভিতৰত 4খন ৰাজ্য ঠিক আছে গুটি ভাৰতৰ ভিতৰত 4খন ৰাজ্য অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰামৰ যিখিনি এৰিয়াত হেনেকে জনজাতীয় লোকসকল আছে তেওঁলোকৰ স্বায়ত্ত শাসনৰ কাৰণে স্পেশাল প্ৰভিজন ৰাখা হৈছে আমাৰ সংবিধানত ঠিক আছে য'ত তেওঁলোকে নিজৰ অটোনমাস ডিস্ট্ৰিক্ট বনাব পাৰে বা অটোনমাস ৰিজন ফৰ্ম কৰিব পাৰে ঠিক আছে অটোনমাস ডিস্ট্ৰিক্ট বা অটোনমাস ৰিজন তেওঁলোকে ফৰ্ম কৰিব পাৰে ঠিক আছে এতিয়া এই কোৱেশ্চনটো কেতিয়াবা এনেকে সুধে ঠিক আছে অটোনমাস কাউন্সিলৰ এই বস্তুটো এই কাৰণে এটা কোড আছে ATMM ATM টো সবৰে মনত থাকিব হয় খালি ডাবল এম ঠিক আছে এ মানে আসাম ত্ৰিপুৰা মেঘালয় এণ্ড মিজোৰাম মানে টোটাল 4খন ষ্টেটত যে এই পাৱাৰটো দিয়া আছে সেই নামকিটা মনত ৰাখিব পাৰি ATM দি পেলাই ATM স্কয়াৰ ঠিক আছে আসাম ত্ৰিপুৰা মেঘালয় আৰু মিজোৰাম কোনকিখন ষ্টেটত আছে কেতিয়াবা সুধিব পাৰে তো ইয়াতে আমি অসমত পাম বড়োলেণ্ড কাৰ্বি আংলং আৰু ডিমা হাছাও ঠিক আছে
তেনেকে মেঘালয়ৰ এটো ৰিজিয়ন ত্ৰিপুৰাৰ এটো ৰিজিয়ন মিজোৰামৰ এটো ৰিজিয়ন এই পোৰশন গিটা মানে অটোনমাস কাউন্সিল ফৰ্ম কৰা অংশ হয় গোটেই ভাৰতৰ ভিতৰত ঠিক আছে তা কোডটো হৈ গল ATMM আসাম ত্ৰিপুৰা মেঘালয় মিজোৰাম ঠিক আছে কেতিয়াবা বাৰু এনেকে আমি সকলোৱে জানো যে আমাৰ আসাম ষ্টেট ট্ৰান্সপোৰ্ট ASCC টো এনেকুৱা গাড়ী বিলাক আমি দেখা পাওঁ হয়নে এটো সকলোৱে দেখিছো আমি ASCC গাড়ী কিটা কিন্তু কেতিয়াবা আমি এটো গাড়ী দেখিছো নে বাৰু NC Hills Autonomous Council Transport Dima Assam কেতিয়াবা আমি এটো দেখিছো নে কাৰ্বি আংলং Autonomous Council Transport কেতিয়াবা এটো দেখিছো নে বড়োলেণ্ড ট্ৰান্সপোৰ্ট সাৰ্ভিসেস অকমান আগত যে কলো যে পাহাৰীয়া জনজাতীয় অঞ্চলৰ স্বায়ত্ত শাসনৰ কাৰণে ভাৰতীয় সংবিধানে আমাক স্পেশাল কিছুমান পাৱাৰ দিছে গতিকে সেইখিনি অঞ্চলৰ মানে যাতায়াতৰ সুবিধাৰ কাৰণে আমি এনেকুৱা ট্ৰান্সপোৰ্টটো আমি এনেকে ফৰ্ম কৰিব পাৰো নিজাকে হেতু কাৰণে এটো বড়োলেণ্ডে এনেকে ট্ৰান্সপোৰ্ট ফৰ্ম কৰিছে বড়োলেণ্ড ট্ৰান্সপোৰ্ট সাৰ্ভিসেস তেনে কাৰ্বি আংলং অটোনমাস কাউন্সিলে এনেকে এটা ট্ৰান্সপোৰ্ট বেলেগকে সেপাৰেটলি ফৰ্ম কৰিছে কাৰ্বি আংলং অটোনমাস কাউন্সিল ট্ৰান্সপোৰ্ট ঠিক তেনেকে এটো নৰ্থ কাছাৰ হিলছ অটোনমাস কাউন্সিল ট্ৰান্সপোৰ্ট ডিমা হাছাও ঠিক আছে তো হেনেকে তিনিটা বিশেষ আমি মনত ৰাখিবলগীয়া পইণ্ট হেগিটাই হল ডিমা হাছাও অটোনমাস কাউন্সিল কাৰ্বি আংলং অটোনমাস কাউন্সিল আৰু বড়োলেণ্ড অটোনমাস কাউন্সিল বা বড়োলেণ্ড অটোনমাস ৰিজিয়ন ঠিক আছে এতিয়া যেনেকে আমি ক'ব পাৰো যে অসমৰ এতিয়া মূল শাসন ব্যৱস্থাৰ মূল হল আমাৰ অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা হয় ঠিক তেনেকে কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰ তুলিৰাম ৰংহান ঠিক আছে ঠিক তেনেকে ডিমা হাছাও অটোনমাস কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰ দেৱলাল গাৰ্লোছা তেনেকে বড়োলেণ্ড অটোনমাস ৰিজিয়নৰ চিফ এক্সিকিউটিভ মেম্বাৰ প্ৰমোদ বড়ো ঠিক আছে যেনেকে আমি ক'ব পাৰো যে আমাৰ বুজিবৰ কাৰণে যেনেকে আমি ক'ব পাৰো যে অসমৰ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী নহয় কিন্তু প্ৰধানমন্ত্ৰী কোন হিমন্ত বিশ্ব শৰ্মা আমি বুজিবৰ কাৰণে তেনেকে এনেকে ক'ব পাৰো যে কাৰ্বি আংলঙৰ মুখ্যমন্ত্ৰী কোন তুলিৰাম ৰংহান কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ মূল হল তুলিৰাম ৰংহান তেনেকে ডিমা হাছাও অটোনমাস কাউন্সিলৰ মূল বা বুজিবৰ কাৰণে চিফ মিনিষ্টাৰ দেৱলাল গাৰ্লোছা তেনেকে বড়োলেণ্ড অটোনমাস কাউন্সিলৰ মূল প্ৰমোদ বড়ো ঠিক আছে মানে নিজৰ এৰিয়াত ওভাৰঅল অসমত যিখিনি পাৱাৰ থাকিব হিমন্ত বিশ্ব শৰ্মাৰ এই তিনিটা অটোনমাস কাউন্সিলৰ তেওঁলোকৰ হাতত ইমানখিনি পাৱাৰ থাকিব আৰু ষ্টেট গভৰ্ণমেণ্টে তেওঁলোকক কমপ্লিটলি 14টা ডিপাৰ্টমেণ্ট তেওঁলোকক এৰি দিয়ে এই 14টা ডিপাৰ্টমেণ্টত তেওঁলোকে ইন্ডিপেন্ডেন্ট ডিসিশন ল'ব পাৰে ইন্ডিপেন্ডেন্ট ৰিক্ৰুটমেন্ট ড্ৰাইভ পাতিব পাৰে ইন্ডিপেন্ডেন্ট ডেভেলপমেন্টৰ কাম কৰিব পাৰে ঠিক আছে এইটো বস্তু বহুতে নাজানে আমাৰ প্ৰায় কথা বতৰাত আমি গম পাওঁ যে যেটো অটোনমাস কাউন্সিলৰ কনসেপ্টটো ভাৰতৰ বেলেগ ৰাজ্যত সেই বস্তুটো নাই অকল ATMM অসম ত্ৰিপুৰা মেঘালয় আৰু মিজোৰামতে আছে গতিকে যেহেতু আমি অসমৰ হয় গতিকে আমি এই বস্তুখিনি জনা দৰকাৰ বাহিৰা ষ্টেটে জানক নাজানক বেলেগ কথা এতিয়া যেনেকে আমাৰ এখন কেবিনেট থাকে হয় কেবিনেট যেনেকে কেবিনেট মিনিষ্ট্ৰি থাকে আমাৰ যেনেকে অসমত ঠিক তেনেকে এখন আমাৰ কাৰেন্ট কেবিনেট মিনিষ্ট্ৰি হয় ঠিক আছে কেতিয়াবা আমি বিশদভাৱে আলোচনা কৰিম কোনজন মিনিষ্টাৰৰ হাতত কোনকিটা ডিপাৰ্টমেন্ট আছে আজি এইটো ভিডিঅ'ত আমি এই পইণ্ট আমি স্কিপ কৰিছো অকমান ঠিক আছে তেনেকে অটোনমাস কাউন্সিলৰো তেনেকে এটা কনস্টিটিউশন থাকে এটা মানে সমষ্টি থাকে ঠিক আছে কনস্টিটুৱেন্সি থাকে আৰু সেই কনস্টিটুৱেন্সিটোৰ পৰা তেওঁলোকে এজন আমাৰ কনভেনচনেলটো কৈছো মানে যেটো আমাৰ সাধাৰণতে হয় আমাৰ সমষ্টি যেনেকে এজন MLA থাকে হয় আৰু গুটি 126 জন MLA প্ৰায় এখন সৰকাৰ গঠন হ'ব সৰকাৰ গঠন হৈ পেলাই এটা দলে ৰাজ্য গঠন কৰিব
এজন চিফ মিনিষ্টাৰ হ'ব লগত এটা কেবিনেট মিনিষ্টাৰৰ গ্ৰুপ এটা ফৰ্ম হ'ব হয় আৰু যি কেবিনেট মিনিষ্টাৰ মূল হৈ গ'ল চিফ মিনিষ্টাৰ ঠিক তেনেকে অটোনমাস কাউন্সিলৰ বস্তুটো হ'ল কনস্টিটুৱেন্সিটো আছে হয় সমষ্টিটো এতিয়া সেই সমষ্টিৰ পৰা এমএলএৰ জেগাত তাতে এমএসি ওলাব মেম্বাৰ অফ অটোনমাস কাউন্সিল ঠিক আছে আৰু গুটি এমএসি কিটাৰ পৰা জুনে সৰকাৰ গঠন কৰিব তাতে কাউন্সিলত তাৰ পৰা আকৌ তেওঁলোকৰ মূল বিষয়া কিজনক আকৌ এক্সিকিউটিভ মেম্বাৰ ক'ব ঠিক আছে যেনেকৈ আমাৰ কেবিনেট মিনিষ্টাৰ থাকে তাতে এক্সিকিউটিভ মেম্বাৰ থাকে ইএম আৰু যেনেকৈ তাত আমাৰ সিএম থাকিব তাতে হ'ব চিফ এক্সিকিউটিভ মেম্বাৰ মানে সিইএম মানে সিইএম জন সেই কাউন্সিলখনৰ চিফ মিনিষ্টাৰৰ ইকুইভেলেন্ট হয় ঠিক আছে মানে কাৰ্বি আংলঙৰ ডিমা হাছাও আৰু বড়োলেণ্ডৰ সিইএম জন সেইটো ৰিজিয়নৰ অটোনমাস কাউন্সিলখনৰ সিএমৰ ইকুইভেলেন্ট হয় ঠিক আছে সেই বস্তুটো আমি জানিব লাগে সিইএম কেতিয়াবা দেখা পাব গাড়ীটো মাৰ থাকিব সিইএম মানে চিফ এক্সিকিউটিভ মেম্বাৰ আৰু লগতে এইটো বস্তু ইম্পৰ্টেন্ট যেনেকৈ আমাৰ এতিয়া অসমৰ যেনেকৈ দিছপুৰ সেক্ৰেটাৰিয়েট আছে ঠিক আছে ঠিক তেনেকৈ কাৰ্বি আংলঙৰ এখন নিজাকে সেক্ৰেটাৰিয়েট বা কাউন্সিল আছে সেইখন হ'ল কাৰ্বি আংলং অটোনমাস কাউন্সিল এনেকুৱা নিজাকে এটা অফিচ আছে তেওঁলোকৰ ঠিক তেনেকৈ ডিমা হাছাওৰ নিজাকে এটা অটোনমাস কাউন্সিলৰ এটা অফিচ থাকিব ঠিক তেনেকৈ বড়োলেণ্ডৰ এখন অটোনমাস কাউন্সিল থাকিব সেক্ৰেটাৰিয়েট থাকিব ঠিক আছে তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে আমাৰ টোটাল কিমানখন সেক্ৰেটাৰিয়েট আছে এতিয়া 4খন সেক্ৰেটাৰিয়েট আছে আমাৰ দিছপুৰ সেক্ৰেটাৰিয়েট কাৰ্বি আংলঙৰ ডিফু সেক্ৰেটাৰিয়েট হাফলঙৰ সেক্ৰেটাৰিয়েট ডিমা হাছাও তাৰপিছত বড়োলেণ্ডৰ কোকৰাঝাৰ সেক্ৰেটাৰিয়েট ঠিক আছে তাৰ উপৰি আমাৰ শাসন ব্যৱস্থাত টোটাল গোটেই অসমখনক 6টা ৰিজনত ভাগ কৰা হৈছে আৰু 6টা ৰিজনত ভাগ কৰি পেলাই এখিনি পুলিশ ডিস্ট্ৰিক্ট ফৰ্ম কৰা হৈছে ঠিক আছে আৰু এই গোটেই অসম ৰাজ্যৰ গোটেই বস্তুখিনি হেড হৈ গ'ল ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ আসাম বৰ্তমানৰ বিষয়া হ'ল ভাস্কৰজ্যোতি মহন্ত ঠিক আছে গোটেই অসম পুলিচৰ হেডজন হ'ল ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ বৰ্তমানজন হ'ল ভাস্কৰজ্যোতি মহন্ত ঠিক আছে নেক্সট যেহেতু আমাৰ অসমত এখন ডাঙৰ সিটি আছে গুৱাহাটী গতিকে গোটেই গুৱাহাটী সিটিখনৰ যেটো সোৱাচিতা কৰিবৰ কাৰণে বেলেগে গুৱাহাটী পুলিচ ফৰ্ম কৰা হৈছে আৰু গুৱাহাটী পুলিচৰ হেড হৈ গ'ল গুৱাহাটী পুলিচ কমিশনাৰ ঠিক আছে এৰ তিনটা দিয়া আছে মানে কি গুৱাহাটী সিটিখনৰ তিনটা ৰিজনত ভাগ কৰা হৈছে ইষ্ট ওয়েস্ট এণ্ড সেন্ট্ৰেল ঠিক আছে ইষ্ট ওয়েস্ট এণ্ড সেন্ট্ৰেল তিনটা ভাগত ভাগ কৰি পেলাই গুটিখিনিৰে হেড হৈ গ'ল গুৱাহাটীৰ পুলিচ কমিশনাৰ হাৰমিত সিং ঠিক আছে তো মানে বেলেগেটো এসপি থাকিব কামৰূপ মেট্ৰৰ বেলেগকে কামৰূপৰ বেলেগকে কামৰূপ ৰুৰেলটো উঠাই দিছে আজিকালি কামৰূপ ৰুৰেল বুলি নকয় কামৰূপ বুলি কয় আজিকালি কিন্তু কামৰূপ মেট্ৰটো মেট্ৰ বুলি কয় ঠিক আছে তো কামৰূপ মেট্ৰৰ বেলেগকে এজন এসপি থাকিব কামৰূপ ৰুৰেলৰ বেলেগকে এজন এসপি থাকিব কিন্তু গুৱাহাটী সিটিৰ মানে পুলিচৰ বেলেগকে কমিশনাৰ থাকিব ঠিক আছে তো এইখিনি হৈ গ'ল আমাৰ শাসন ব্যৱস্থাৰ এটা পাৰ্ট গতিকে আমি জনা দৰকাৰী তাৰ লগতে আমাৰ ফাইনেন্স কমিশন থাকিব ইলেকশন কমিশন থাকিব এপিএসসি থাকিব ঠিক আছে এপিএসসিৰ গোটেই প্ৰশাসনীয় বস্তুখিনি চাবৰ কাৰণে আমাৰ এপিএসসি থাকিব আৰু গোটেই ইলেকশন যিমানখিনি ইলেকশন আমাৰ বিধানসভাৰ ইলেকশন মিউনিসিপালিটি ইলেকশন তাৰপিছতে পঞ্চায়তৰ ইলেকশন গোটেই বস্তুখিনি চাবৰ কাৰণে ইলেকশন কমিশন আৰু গোটেই যিমান ফাইনেন্সিয়েল মেটাৰখিনি চাবৰ কাৰণে ফাইনেন্স কমিশন এতিয়া ফাইনেন্স কমিশনৰ আমাৰ বৰ্তমান অসমৰ হেড হৈ গ'ল সমীৰ কুমাৰ সিনহা চেয়াৰম্যান এণ্ড ৰেসপন্সিবল অফিচাৰ ফাইনেন্স ডিপাৰ্টমেন্ট আসাম তাৰপিছত ইলেকশন কমিশনৰ বৰ্তমান হেড হ'ল নিতিন খাৰে চিফ ইলেক্টৰেল অফিচাৰ আসাম তাৰপিছত এপিএসসিৰ চেয়াৰম্যান হৈ গ'ল ৰাজীৱ কুমাৰ বৰা ঠিক আছে এইখিনি আজি ভিডিওটো বনাইছো আমি 17 ফেব্ৰুৱাৰী 2022 গতিকে হয়তো পিছত চেঞ্জ হ'ব পাৰে গতিকে জাস্ট এটা অভাৰভিউ আমি পাবৰ কাৰণে ঠিক আছে যেতিয়া আমি পলিটি পঢ়িম এটা ৰিজনৰ পলিটি ৰাজনীতি পঢ়িম গতিকে মেইন হ'ল শাসন ব্যৱস্থা আৰু শাসন ব্যৱস্থাৰ ৰেসপন্সিবিলিটি খিনি কাৰ হাতত আছে
গুটি আমি শৃংখলটো ভালকে জানিব লাগিব ঠিক আছে তো এনেকে এই বস্তুখিনি আমাৰ ধুনিয়াকে সংবিধানে আমাক এনেকে বনাই ৰাখিছে আৰু সেইখিনি আমি জাস্ট ফলো কৰো ঠিক আছে তো এতিয়া আমি গুটি যেটো ওভাৰভিউটো আমি ডিসকাস কৰিলো হেতু বহুত ইম্পৰ্টেন্ট হয় যেতিয়া আমি এমসিকিউ খিনি পঢ়ি যোৱা আৰু পাহৰি যোৱাটো সৰু কথা কিন্তু এটা ওভাৰঅল এটা আইডিয়াটো লৈ লোৱাটো বহুত দৰকাৰ ঠিক আছে তো আমি নেক্সট আমি হেনেকে পার্ট বাই পার্ট আমি কোৱেশ্চন কিছুমান আনি যাম কিন্তু তাৰ আগতে কিন্তু মেইন আইডিয়াখিনি লোৱাটো দৰকাৰ এতিয়া ফাৰ্স্ট আমি ইম্পৰ্টেন্ট এমসিকিউ স্টাৰ্ট কৰিব লৈছো হু ওয়াজ দ্য ফাৰ্স্ট চিফ মিনিষ্টাৰ অফ আসাম বিষ্ণুৰাম মেধি তৰুণৰাম ফুকন গোপীনাথ বৰদলৈ নান অফ দ্য এবভ এতিয়া আমি সকলোৱে জানো যে অসমৰ চিফ মিনিষ্টাৰ প্ৰথম চিফ মিনিষ্টাৰ হ'ল গোপীনাথ বৰদলৈ ইয়াতে সাধাৰণতে ইন্ডিপেন্ডেন্সৰ পাছৰখিনিয়ে সোধা হৈছে মানে তো সি অপশন হ'ব গোপীনাথ বৰদলৈ অসমৰ প্ৰথম চিফ মিনিষ্টাৰ কিন্তু যদি কেনেবাকে প্ৰথম চিফ মিনিষ্টাৰ গুটে ওভাৰঅল যদি সোধে তেতিয়া কিন্তু সাদুল্লাহ সাহাব ঠিক আছে স্যার সাদুল্লাহ সাহাব প্ৰথম চিফ মিনিষ্টাৰ আফটাৰ ইন্ডিপেন্ডেন্স গোপীনাথ বৰদলৈ নেক্সট কোৱেশ্চন কারেন্ট চিফ মিনিষ্টাৰ অফ আসাম সকলোৱে আমি জানো হয় অপশনটো সকলোৱে জানো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কারেন্ট চিফ মিনিষ্টাৰ কিন্তু আৰু লগতে দিছো যে এটো আজিৰ ভিডিওটো বনাইছো আমি 17 ফেব্ৰুৱাৰী 2022 ঠিক আছে তো আমি গুটি বস্তুখিনি এটা ওভাৰঅল আমি মনত এটা খাস বহাব লাগিব ভিডিওটোৱে সেইকাৰণে আমি কারেন্ট চিফ মিনিষ্টাৰটো আমি ইয়াতে এড কৰিছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হল বৰ্তমানৰ আমাৰ চিফ মিনিষ্টাৰ হু ওয়াজ দ্য ফাৰ্স্ট গভৰ্ণৰ অফ আসাম প্ৰথম গভৰ্ণৰজন কোন আছিল স্যার মোহাম্মদ সালেহ আকবৰ হাইদৰি শ্ৰী জয়ৰাম দাস দৌলতৰাম শ্ৰী সৈয়দ ফজল আলী শ্ৰী চন্দ্ৰশ্বেখৰ প্ৰসাদ সিনহা এতিয়া ইয়াতে প্ৰথম গভৰ্ণৰ আছিল আমাৰ স্যার মোহাম্মদ সালেহ আকবৰ হাইদৰি ঠিক আছে স্যার মোহাম্মদ সালেহ আকবৰ হাইদৰি হল আমাৰ প্ৰথমজন গভৰ্ণৰ অসমৰ প্ৰথমজন গভৰ্ণৰ ঠিক আছে ইয়াতে সেকেন্ড অপশনটো কিন্তু আমাৰ কাৰণে অলপ ইম্পৰ্টেন্ট হয় শ্ৰী জয়ৰাম দাস দৌলতৰাম ইম্পৰ্টেন্ট কিয় হয় তেখেত অসমৰ এনেকুৱাজন গভৰ্ণৰ যোনে গোপীনাথ বৰদলৈ লোকপ্ৰিয় টাইটেলটো প্ৰদান কৰিছিল ঠিক আছে অসমৰ হেজন গভৰ্ণৰ যোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় টাইটেলটো প্ৰদান কৰিছিল এতিয়া আমি দুটা নাম কিতেবা পাম এটা হল স্যার মোহাম্মদ সালেহ আকবৰ হাইদৰি আৰু কিতেবা পাম স্যার সাইয়েদ মোহাম্মদ সাদুল্লাহ ঠিক আছে সাদুল্লাহ সাহাব আছিলে আমাৰ প্ৰথম অসমৰ সিএম 1937 তে ঠিক আছে আৰু স্যার আকবৰ হাইদৰি হল প্ৰথমজন গভৰ্ণৰ ঠিক আছে আৰু কিতেবা আমি চাম যে এই স্যাৰটো ব্ৰিটিছে প্ৰদান কৰা টাইটেল হয় ঠিক আছে আৰু এটো কোৱেশ্চনো কেতেবা সুধিছে এই প্ৰথমজন স্যাৰ টাইটেল দিয়া অসমৰ লোকজন কোনজন ঠিক আছে তো প্ৰথম টাইটেলটো দিছিলে স্যার সৈয়দ মোহাম্মদ সাদুল্লাহ সাহাবকে দিছিলে আৰু তেখেত আমাৰ যেটো কনস্টিটিউশন আছিলে আমাৰ ইন্ডিয়ান কনস্টিটিউশন খনৰ খসৰা কমিটিৰ মেম্বাৰো আছিলে তেখেত ঠিক আছে আমাৰ যিখন ইন্ডিয়ান কনস্টিটিউশন আমি প্ৰথমতে যি চালো অকমান পইণ্টটো এই গুটি কনস্টিটিউশন খনৰ খসৰা কমিটিৰ মেম্বাৰ আছিলে স্যার সৈয়দ মোহাম্মদ সাদুল্লাহ আৰু ব্ৰিটিছ সকলৰ প্ৰথম স্যাৰ টাইটেলটো তেখেতেই পাইছিল ঠিক আছে নেক্সট কোৱেশ্চন কারেন্ট গভৰ্ণৰ অফ আসাম ঠিক আছে প্ৰথম গভৰ্ণৰটো আমি গম পালো যে স্যার সালেহ আকবৰ হাইদৰি এতিয়া বৰ্তমানৰ গভৰ্ণৰ কোন হয় বৰ্তমানৰ গভৰ্ণৰ হৈ গল জগদীশ মুখী ঠিক আছে জগদীশ মুখী হৈ গল বৰ্তমানৰ গভৰ্ণৰ আৰু আজি ভিডিওটো বনাইছো আমি 17 ফেব্ৰুৱাৰী 2022 তাৰিখ ঠিক আছে তো সময়ৰ লগে লগে এটো সলনি হ'ব পাৰে ফাৰ্স্ট স্পিকাৰ অফ আসাম লেজিসলেটিভ এছেম্বলি তো মই প্ৰথমতে ক'লো যে আমাৰ ষ্টেট গভৰ্ণমেণ্টত এখন আমাৰ বিধানসভা থাকে সেন্ট্ৰেল গভৰ্ণমেণ্টত থাকে লোকসভা আৰু ৰাজ্যসভা ঠিক আছে তো এই যে আমাৰ অসমৰ যে বিধানসভাখন আছে বিধানসভাখনৰ
অধ্যক্ষ বা স্পিকাৰ জন কোন হয় ফাৰ্স্ট স্পিকাৰ কোন আছিল হেতু সুধিছে ঠিক আছে তো ইয়াতে বাবু বসন্ত কুমাৰ দাস দেবেশ্বৰ শৰ্মা কুলধৰ চলিহা দেৱকান্ত বৰুৱা এতিয়া বাবু বসন্ত কুমাৰ দাস হল প্ৰথমজন স্পিকাৰ অসম লেজিসলেটিভ এছেম্বলি ঠিক আছে অসম বিধানসভাৰ ফাৰ্স্ট স্পিকাৰ হল বাবু বসন্ত কুমাৰ দাস বাবু বসন্ত কুমাৰ দাস এতিয়া কথাটো হল কারেন্ট স্পিকাৰ নো কোন হয় ঠিক আছে সবে আমি ফার্স্ট স্পিকাৰ টু চাও ফার্স্ট গভর্নর চাও ফার্স্ট চিফ মিনিস্টার চাও কিন্তু কারেন্ট আমি কেতিয়াবা নাজানো এটো ডাঙৰ কথা কারেন্টটো জানিব লাগিব আমি কারেন্ট স্পিকাৰ অফ আসাম লেজিসলেটিভ এছেম্বলি হৈ গল বিশ্বজিৎ দৈমাৰী ঠিক আছে বিশ্বজিৎ দৈমাৰী হল কারেন্ট স্পিকাৰ অফ আসাম লেজিসলেটিভ এছেম্বলি নেক্সট কোৱেশ্চন হু was the first chief justice of Assam High Court যি গুৱাহাটী হাই কোৰ্ট আছে এখনকে অসম হাই কোৰ্ট বুলি কয় গুৱাহাটী হাই কোৰ্টৰ ফাৰ্স্ট চিফ জাস্টিস জন কোন আছিল ঠিক আছে তো হেতু মনত ৰাখিবলে এনেকে আৰ.এফ. লোজ হল প্ৰথম চিফ জাস্টিস গুৱাহাটী হাই কোৰ্টৰ আৰ.এফ. লোজ ঠিক আছে গুৱাহাটী হাই কোৰ্টৰ ফাৰ্স্ট চিফ জাস্টিস আৰ.এফ. লোজ হলিৰাম ডেকাটো কিন্তু ইম্পৰ্টেন্ট হয় আমাৰ কাৰণে পইণ্টটো কেতিয়াবা আমি বেলেগ ক্লাছত ডিসকাস কৰিম গুৱাহাটী হাই কোৰ্টৰ ফাৰ্স্ট চিফ জাস্টিস হল আৰ.এফ. লোজ নেক্সট কোৱেশ্চন কারেন্ট চিফ জাস্টিস অফ গুৱাহাটী হাই কোর্ট কারেন্ট চিফ জাস্টিস নো কোন হয় সুধাংশু ধুলিয়া ঠিক আছে ধুলিয়া সুধাংশু ধুলিয়া হৈ গল কারেন্ট চিফ জাস্টিস অফ গুৱাহাটী হাই কোর্ট সুধাংশু ধুলিয়া ঠিক আছে এতিয়া একদম মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন ইন হুইচ ইয়াৰ the capital of Assam shifted from Shillong to Dispur কোনটো বছৰত আমাৰ অসমৰ ক্যাপিটেলখন শিলঙৰ পৰা দিছপুৰলৈ ট্ৰান্সফাৰ কৰা হৈছিল ইটো বছৰটো হৈ গল যিটো বছৰত আমাৰ অসমীয়া ভাষাটো এটা বছৰ আছিল বেংগলী ভাষাৰ সলনি অসমীয়া ভাষা পুনৰ উদ্ধাৰ হৈছিল হেতু হৈ গল 1873 হয়নে 1873 ঠিক 100 বছৰৰ পাছত আমাৰ ক্যাপিটেলখন শিলঙৰ পৰা দিছপুৰলৈ শিফট হৈছিল তো 100 বছৰৰ ডিসটেন্সত আমি দুটা ইয়াৰ মনত ৰাখিব পাৰো মানে 100 বছৰৰ আগত আমাৰ অসমীয়া ভাষাটোৱে পুনৰ জীৱন পাইছিল তাৰ ঠিক 100 বছৰৰ পিছত আমাৰ দিছপুৰৰ সেক্ৰেটাৰিয়েটৰ জায়গাটো ফৰ্ম হৈছিল হেতু মনত ৰাখিলে 1873 আৰু 1973 1873 বেংগলী ভাষাটো অতৰাই পুনৰ অসমীয়া ভাষাটো প্ৰচলন কৰা হৈছিল আৰু 1973 আমাৰ ক্যাপিটেলখন শিফট কৰা হৈছিল ঠিক আছে তো 73 টো এনেকাকে মনত ৰাখিলে হল দুটা বছৰৰ কাৰণে ইম্পৰ্টেন্ট হয় দুটা কোৱেশ্চনৰ কাৰণে এটা হল অসমীয়া ভাষা পুনৰ উদ্ধাৰ আৰু এটা হল ক্যাপিটেল শিফট এটো মনত থাকি যাব সিও এনেকে মনত ৰাখিলে ঠিক আছে নেক্সট the capacity of Assam Legislative Assembly is এটো সকলোৰে যেনেকে মই কৈছো নিজৰ যেনেকে ডেট অফ বাৰ্থ ডেট অফ মান্থ ডেট অফ ইয়াৰ মানে নিজৰ জন্মৰ যেনেকে মান্থ ডে এন্ড ইয়াৰ মনত ৰাখো তেনেকে 7 14 126 মনত ৰাখিলো 7 14 126 এটো হ'ব 126 Assam Legislative Assembly The number of Lok Sabha seat in Assam are Lok Sabha হৈ গল 14 Number of Rajya Sabha seat in Assam are 7 তেনেকে 7 14 আৰু 126 Rajya Sabha 7 Lok Sabha 14 আৰু আমাৰ বিধান সভা 126 খালি বিধান সভাটো হয় Legislative Assembly ঠিক আছে Legislative Assembly মানে বিধান সভা এতিয়া আমি যে এই যে গাঁৱৰ শাসন ব্যৱস্থাটো পঢ়িলো অকমান আগত
ঠিক আছে এই গাঁৱৰ শাসন ব্যৱস্থাটো হৈ গ'ল পঞ্চায়তী ৰাজ সিস্টেম হয় how many tiers are in panchayati raj system of india এই গাঁৱৰ শাসন ব্যৱস্থা যেটো পঞ্চায়তী ৰাজ সিস্টেম বুলি কয় তাৰ তিনটা টায়াৰ বুলি কয় এটা তলৰ লেভেলটো হৈ গ'ল ভিলেজ লেভেল যেটো গাঁও পঞ্চায়ত আৰু ব্লক লেভেল হৈ গ'ল আঞ্চলিক পঞ্চায়ত আৰু ডিস্ট্ৰিক্ট লেভেল হৈ গ'ল জিলা পৰিষদ ঠিক আছে তো আমাৰ পঞ্চায়তী ৰাজ সিস্টেমটো 3 টায়াৰৰ এটা সিস্টেম 3 টায়াৰ যেনেকে আমাৰ ট্ৰেইন বিলাকত থাকে হয় 3 টায়াৰ 2 টায়াৰ একে ওপৰত এজন মাজত এজন তলত এজন গাঁৱৰ লেভেলটো হয় ভিলেজ লেভেল ব্লক লেভেল হল আঞ্চলিক পঞ্চায়ত আৰু ডিস্ট্ৰিক্ট লেভেল হল জিলা পৰিষদ 3 টায়াৰ সিস্টেম পঞ্চায়তী ৰাজ সিস্টেমটো 3 টায়াৰ সিস্টেম ঠিক আছে পঞ্চায়তী ৰাজ সিস্টেম ইন ইন্ডিয়া প্ৰথমটো হৈ গ'ল ভিলেজ লেভেল গাঁও পঞ্চায়ত ব্লক লেভেল হল আঞ্চলিক পঞ্চায়ত আৰু ডিস্ট্ৰিক্ট লেভেল হৈ গ'ল জিলা পৰিষদ ঠিক আছে গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত জিলা পৰিষদ আমাৰ অসমৰ কাৰণে এই তিনটা বস্তু ভালকে মনত ৰাখিলে গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত জিলা পৰিষদ গাঁও লেভেল কমিউনিটি ডেভেলপমেন্ট ব্লক লেভেল বা ব্লক লেভেল জিলা লেভেল ঠিক আছে গাঁও ব্লক জিলা 3 tier system which is the apex level under the 3 tier panchayati raj system in assam আমাৰ যেটো 3 tier systemৰ যেটো panchayati raj system আছে তাত তিনটা লেভেলৰ ভিতৰত বা তিনটা টায়াৰৰ ভিতৰত সকলোতকৈ ওপৰৰ টায়াৰটো কি কয় মানে লেভেলটো কি কয় এপেক্স লেভেল মানে সৰ্বোচ্চ লেভেলটো ঠিক আছে তো আমি সকলোৱে গম পাওঁ যে এপেক্স লেভেলটো হৈ গ'ল জিলা পৰিষদ ঠিক আছে এই জিলা পৰিষদে মানে কি কৰে গুটি আঞ্চলিকৰ কাৰণেও গাঁৱৰ কাৰণেও প্ল্যান বিলাক কৰে আৰু এক্সিকিউট কৰে কাম বিলাক ঠিক আছে পৰিচালনা কৰে আৰু সমাধান কৰে গুটি বস্তুখিনি তেওঁলোকে প্ল্যান কৰে তেওঁলোকে এক্সিকিউট কৰে জিলা পৰিষদে সেই কাৰণে এই গুটি পঞ্চায়তী ৰাজ সিস্টেমটোৰ জিলা পৰিষদখনে হলে এপেক্স লেভেল ঠিক আছে তো জিলা পৰিষদ হৈ গ'ল এপেক্স লেভেল অফ 3 টায়াৰ পঞ্চায়তী ৰাজ সিস্টেম জিলা পৰিষদে গুটিখিনি প্ল্যান কৰে মানে কাক দমকল দিব কাক ঘৰ দিব লাগিব ঠিক আছে কাক চাউল দিব লাগিব হেনেকে এই বস্তুখিনি প্ল্যান কৰে which of the following is not a tier of panchayati raj system এখিনি পहिले গম পাই যাম গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত জিলা পৰিষদ মিউনিসিপালিটি ইয়াৰে মিউনিসিপালিটি হৈ গ'ল টাউন এৰিয়াৰ এটা পাৰ্ট বাকি গাঁৱৰ ভিতৰত পৰে গাঁও পঞ্চায়তৰ ভিতৰত পৰে গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ ঠিক আছে মিউনিসিপালিটি কিন্তু মানে আমাৰ সিটি এৰিয়াৰ শাসন ব্যৱস্থাৰ এটা পাৰ্ট এটো পঞ্চায়তী ৰাজৰ পাৰ্ট নহয় তো বি অপশন মিউনিসিপালিটি ঠিক আছে which tier of the panchayati raj system is in assam is responsible for preparing an integrated plan for district as well as urban as well as rural area যেটো মই অকমান আগত কলো গুটি জিলা পৰিষদখনে জিলাখনৰ তাৰ উপৰি যিবিলাক মিনি টাউন থাকিব তাৰপিছত যিবিলাক গাঁও থাকিব গুটি প্ল্যানিংখিনি কৰে জিলা পৰিষদে পঞ্চায়তী ৰাজ সিস্টেমটোত গুটি ওভাৰঅল প্ল্যান কৰিব লাগে জিলা পৰিষদে ৰেসপন্সিবল হয় for preparing the integrated plan for the district public urban area and rural areas district and urban and rural areas how many gaon panchayats are there in assam কিমান কিটা গাঁও পঞ্চায়ত আছে এটো নতুনকে আপডেট কৰা হৈছে 2202 হৈছে টোটাল গাঁও পঞ্চায়ত 2202 ঠিক আছে মনত ৰাখিবলৈ ভাল গুটেখিনি 2 এ হয় খালি মাজত এটা 0 আছে 2202 টোটাল গাঁও পঞ্চায়ত how many anchalik panchayat are there in assam total anchalik panchayat হৈ গল 185 হৈ গল anchalik panchayat এই anchalik panchayat মাজৰ লেভেলটো গাঁও পঞ্চায়ত হল 2202 how many jila parishad does assam have presently কিমান কিটা আছে জিলা পৰিষদ 21 টা আছে মানে 21
1852202 21 185 2202 কেতিয়াবা নাম্বাৰটো সুধে ঠিক আছে বিশেষকৈ এই গাঁও পঞ্চায়তটো সুধে বাকি কিটা নহলেও গাঁও পঞ্চায়তটো কেতিয়াবা সুধে কিন্তু 2202 who is to conduct the election to the panchayats and municipalities আমি যি গম পালো যে পাহাৰীয়া অঞ্চলৰ স্বায়ত্ত শাসন গাঁও অঞ্চলৰ স্বায়ত্ত শাসন আৰু টাউন অঞ্চলৰ স্বায়ত্ত শাসন ঠিক আছে তিনটা শাসন এই পাহাৰীয়া অঞ্চলৰ স্বায়ত্ত শাসনটো বাদ দি গাঁও অঞ্চলৰখিনি কয় পঞ্চায়তী ৰাজ পঞ্চায়তী শাসন ব্যৱস্থা আৰু টাউন এৰিয়াখিনি মিউনিসিপালিটি শাসন ব্যৱস্থা ঠিক আছে তো এই পঞ্চায়ত আৰু মিউনিসিপালিটিৰ শাসনত মানে গুটি যিবিলাক ইলেকশন হয় তাত সেই গুটি ইলেকশনখিনি কোনে কন্ডাক্ট কৰে ষ্টেট গভৰ্নমেন্ট সেন্ট্ৰেল গভৰ্নমেন্ট নে ষ্টেট ইলেকশন কমিশন নে সেন্ট্ৰেল ইলেকশন কমিশন এখিনি হ'ব ষ্টেট ইলেকশন কমিশন ষ্টেট ইলেকশন কমিশন ষ্টেট ইলেকশন কমিশনে পঞ্চায়ত আৰু মিউনিসিপালিটিৰ ইলেকশন বিলাক কন্ডাক্ট কৰে ইলেকশন কমিশন অফ ইণ্ডিয়াৰ আন্ডাৰত আকৌ বেলেগকে ষ্টেট বিলাকৰ নিজা নিজা ইলেকশন কমিশন থাকে অসম ষ্টেট ইলেকশন কমিশন আছে ঠিক আছে important question etu which state was separated from Assam in 1963 1963 কোনখন ৰাজ্য আগৰ যে গুটি সাত ভনী একেলগে আছিল সেই সাত ভনীৰ অসম ৰাজ্যখনৰ পৰা সেপাৰেট হৈ পেলাই গৈছিল ঠিক আছে তো প্ৰথম সেপাৰেট হৈ যোৱা ৰাজ্যখন হৈ গল নাগালেণ্ড হেনেকে মনত ৰাখিলে হল প্ৰথম সেপাৰেট হৈ যোৱা ৰাজ্যখন হল নাগালেণ্ড আৰু সবতকে আগতে সেপাৰেট হৈছিল হেখন 1963 ঠিক আছে বাকিবোৰ দেৰিকে হৈছিল অকমান ঠিক আছে আমি সাম এতিয়া অলপ পিছত কিতিয়া কিতিয়া হৈছিল কিন্তু প্ৰথম সাত ভনী ৰাজ্য ভাঙাৰ প্ৰথম হল নাগালেণ্ড আৰু হৈছিল 1963 when was Mizoram separated from Assam তো ইটো ধৰণৰ প্ৰবলেম মানে কোৱেশ্চন আহাৰ বহুত চান্স থাকে আমাৰ যেহেতু গুটে সাত ভনী একেলগে আছিল প্ৰথমতে অসম অৰুণাচল নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় গুটিখিনি একেলগে আছিল তো পিছতহে গুটিবিলাক ষ্টেট বিলাক বেলেগ বেলেগ হৈ গল গটিকে আমি যেহেতু অসমৰ পাৰ্ট হয় গটিকে আমি জানা দৰকাৰ যে অৰুণাচল আমাৰ পৰা কেতিয়া বেলেগ হৈ গল নাগালেণ্ড আমাৰ পৰা কেতিয়া বেলেগ হৈ গল মণিপুৰ কেতিয়া বেলেগ হৈ গল মিজোৰাম কেতিয়া বেলেগ হৈ গল ত্ৰিপুৰা আৰু মেঘালয় আমাৰ পৰা কেতিয়া বেলেগ হৈ গল ঠিক আছে তো মিজোৰাম separated from Assam in 1972 1972 মিজোৰাম অসমৰ পৰা বেলেগ হৈ গৈছিল তো এটো এখন মনত ৰাখিলে হল ঠিক আছে নাগালেণ্ড সেপাৰেট হৈছে 1963 ত্ৰিপুৰাখন সেপাৰেট হৈছিল 1956 ত ইউনিয়ন টেৰিটৰি হৈছিল আৰু 1972 ষ্টেট হৈছে মণিপুৰখন ইউনিয়ন টেৰিটৰি হৈছে 56 ত আৰু ষ্টেট হৈছে 72 মেঘালয় 72 পুৰা সেপাৰেট ষ্টেট ইউনিয়ন টেৰিটৰি হোৱা নাই মানে মিজোৰামখন হল ডাইৰেক্ট 72 ত ইউনিয়ন টেৰিটৰি আৰু 87 ত ষ্টেট অৰুণাচলখন 72 ত ইউনিয়ন টেৰিটৰি আৰু 87 ত ষ্টেট তো ইটো মোৰ পইণ্টটো এনেকুৱা আছিল মই যেটো কলো যে প্ৰথম ইন্ডিপেন্ডেন্টলি এখন ষ্টেট হৈছিল কিন্তু বেলেগকে হেখন হল নাগালেণ্ড ঠিক আছে তিনিখন ষ্টেট হৈছে একেলগে ত্ৰিপুৰা মণিপুৰ আৰু মেঘালয় 72 ত ত্ৰিপুৰা মণিপুৰ আৰু মেঘালয় হৈছে 72 ত আৰু মিজোৰাম আৰু অৰুণাচল ষ্টেট হৈছে 87 ত ঠিক আছে তো এটো ষ্টেট হোৱাৰ ইয়াৰ এইটো কিন্তু আমাক কোৱেশ্চনটো সুধিলে কিন্তু মিজোৰাম কেতিয়া বেলেগ হৈছে বুলি মিজোৰাম ইউনিয়ন টেৰিটৰি হৈছে 72 গতিকে আমি এই পইণ্ট কিটা মনত ৰাখিব লাগিব আৰু এই পইণ্ট কিটা মনত ৰাখিব লাগিব কেতিয়া ইউনিয়ন টেৰিটৰি হৈছে আৰু কেতিয়া ষ্টেট হৈছে ঠিক আছে মনত ৰাখিব এটা কাৰণে ভাল এই তিনটা 72 দুটা 56 দুটা 72 দুটা 87 এনেকে মনত ৰাখিলো খালি সিঙ্গল কে থাকা এটাই হল 63 হেতু নাগালেণ্ড ঠিক আছে আৰু যেহেতু দুখন ষ্টেট বিশেষকৈ নাগালেণ্ড আৰু মেঘালয় যেহেতু ইউনিয়ন টেৰিটৰি হোৱা নাই ডাইৰেক্ট ষ্টেট হৈছে গতিকে মই ভাবো এইকিটা বেছি ইম্পৰ্টেন্ট
নাগালেণ্ড আৰু মেঘালয় 63 আৰু 72 when was the northeastern reorganization areas act passed এটা বছৰ আছিলে এই বছৰটোত মানে আমাৰ নৰ্থ ইষ্ট খন ৰিঅৰ্গানাইজেচনৰ এটা এক্ট ফৰ্ম কৰিছিলে ঠিক আছে মানে বহুতখিনি তাত পইণ্ট আছে আচলতে আমাৰ যিখিনি গোটেই মানে ল্যাঙ্গুৱেজ লৈ পেলাই কিছুমান অলপ কনফ্লিক্ট হৈছিলে তাৰোপৰি শাসন ব্যৱস্থাৰ নিয়াৰিকে শাসনৰ ওপৰত কিছুমান কনফ্লিক্ট হৈছিলে তেতিয়া সেইখিনি সময়ত মানে সেপাৰেট হোৱাৰ কিছুমান মানে প্ৰস্তাৱ আহিছিলে বহুতখিনি সেইখিনি সময়ত তো লাহে লাহে মানে পিছত এটা এক্ট পাছ কৰা হৈছিলে নৰ্থ ইষ্টাৰ্ণ ৰিঅৰ্গানাইজেচন এক্ট এতিয়া আমি এই পইণ্টটো চালে আমি গম পাম 72 72 72 72 72 অসমক বাদ দি টোটাল 6খন ৰাজ্য আছে 6খন ৰাজ্যৰ ভিতৰতে কিন্তু 72 টো কিন্তু 5খনত যুক্ত হৈ আছে 72 72 72 72 72 তো 72 ত মানে এনেকুৱা কি হৈছিলে যে 5খন টোটাল 6খন ৰাজ্যৰ ভিতৰত 5খনেই মানে তাত এফেক্ট হৈছিলে তো সেই এক্টটো হ'ল নৰ্থ ইষ্টাৰ্ণ ৰিঅৰ্গানাইজেচন এক্ট আৰু সেই এক্টটো পাছ হৈছিল 1971 ত ঠিক আছে যেহেতু 71 ত পাছ হ'ল গতিকে 72 ত বাকি 5খন ৰাজ্য বেলেগ বেলেগ হৈ গ'ল কোনবা ইউনিয়ন টেৰিটৰি হ'ল কোনবা বেলেগ ৰাজ্যই হৈ গ'ল গতিকে কিতেবা এটো ট্ৰিক্স হৈ গ'ল যদি মনত নাথাকে অপচনটো 72 থাকিলে 72 এ হ'ব কাৰণ 72 টো পাঁচটা ৰাজ্যতে আছে ত্ৰিপুৰা 72 মণিপুৰ 72 মেঘালয় 72 মিজোৰাম 72 অৰুণাচল 72 খালি মিজোৰাম আৰু অৰুণাচল 72 ইউনিয়ন টেৰিটৰি হৈছে আৰু 87 ত ষ্টেট হৈছে ঠিক আছে গতিকে ৰিঅৰ্গানাইজেচন এক্টটো মানে 72 কে এক বছৰ আগত মানে 71 ত 1971 The historic Assam Accord was signed in এই Assam Accord টো কিন্তু আমাৰ স্বাধীনতা দিৱসৰ দিনাখনে হৈছে 15 আগষ্ট 1985 ঠিক আছে 15 আগষ্ট 1985 ত Assam Accord সাইন হৈছিল ৰাজীৱ গান্ধী প্ৰফুল্ল মহন্ত ঠিক আছে 15 আগষ্ট 1985 মহন্ত ভেগু ফুকন গুটেহিনী আছিল Which party came to power in Assam in 1985 after Assam Accord? Assam Accord খন পাছ হোৱাৰ পাছত অসমৰ কোনটো পাৰ্টিয়ে শাসনভাৰ লৈছিলে জনতা পাৰ্টি অসম গণ পৰিষদ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ নান অফ দ্য এবভ অসম গণ পৰিষদে পিছত শাসনভাৰ লৈছিলে আৰু মুখ্যমন্ত্ৰী হৈছিলে প্ৰফুল্ল কুমাৰ মহন্ত যাক কোৱা হয় গোটেই ভাৰতবৰ্ষৰ কম বয়সীয়া মুখ্যমন্ত্ৰী আৰু অসমৰ প্ৰথম আঞ্চলিক দল হৈ গ'ল অসম গণ পৰিষদ অসমৰ প্ৰথম আঞ্চলিক দল অসম গণ পৰিষদ যোনে পাৱাৰত আহিছিল 1985 ৰ How many times were the president rule imposed on Assam after independence? স্বাধীনতাৰ পাছত প্ৰেসিডেন্ট ৰুল অসমত কেইবাৰ ইম্পোজ কৰা হৈছিল এটো হৈ গ'ল 4 টাইমস ঠিক আছে 4 টাইমস প্ৰেসিডেন্ট ৰুল ইম্পোজ কৰা হৈছিল অসমত যোগেন্দ্ৰনাথ হাজৰিকা যেতিয়া চিফ মিনিষ্টাৰ হৈ আছিল 1979 ত তেতিয়াই প্ৰথমবাৰ ইম্পোজ কৰা হৈছিল কাৰণ তেতিয়া অসম আন্দোলন চলি আছিল নেক্সট আনোয়াৰ টাইমৰ যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিল 1981 ত তেতিয়া সেকেন্ড বাৰৰ কাৰণে প্ৰেসিডেন্ট ৰুল ইম্পোজ কৰা হৈছিল তাৰ পিছত কেশৱ চন্দ্ৰ গগৈ ৰঞ্জন গগৈ দেউতা যেতিয়া চিফ মিনিষ্টাৰ হৈ আছিল তেতিয়া এবাৰ প্ৰেসিডেন্ট ৰুল ইম্পোজ কৰা হৈছিল তাৰ পিছত প্ৰফুল্ল মহন্ত চিফ মিনিষ্টাৰ হৈ থাকোতে এবাৰ 4 টাইমছৰ কাৰণে মানে 4 নম্বৰৰ কাৰণে প্ৰেসিডেন্ট ৰুল ইম্পোজ কৰা হৈছিল ঠিক আছে আৰু এটো কাউন্ট কৰি পেলাই গম পাইছো টোটেল প্ৰায় 3 বছৰ মান কাল আমি প্ৰেসিডেন্ট ৰুলৰ আন্ডাৰত আছিল টোটেল 3 বছৰ কাল আমি
প্ৰেসিডেন্ট ৰুলৰ আন্ডাৰ আছিলো হয়তো কোনবাই মেট্ৰিক দিব পৰা নাছিলে কোনবাই আৰু সেইখিনি সময়ত যে 81ত যে সাধাৰণতে 10 বছৰ মূৰে যেটো সেন্সাস হৈ যে সেন্সাস পাতিব পৰা নাছিলে কিমান মানুহ মৃত্যু মুখত পৰিছিলে হয় মেইন তিনটা 79 81 আৰু 82 এইখিনি হল অসম আন্দোলনৰ সময় ঠিক আছে আৰু বাকি এটো প্ৰফুল্ল মহন্তৰ শাসন ব্যৱস্থাৰ কিবা এটা ভুল হৈছিলে যাৰ কাৰণে 1990 4 নম্বৰৰ কাৰণে তো প্ৰথম তিনটা প্ৰেসিডেন্ট ৰুলৰ মূল কাৰণ হল অসম আন্দোলন 4 নম্বৰটো প্ৰফুল্ল মহন্তৰ শাসনৰ পাছত next question which schedule of the Indian constitution deal with the administrative provision of tribal areas in Assam, Tripura, Meghalaya, Mizoram. ATM. First, second, 6th, 12. 6th schedule. First অনুসূচী মতে, right? 6th schedule মতে আমাৰ অসম, ত্ৰিপুৰা, মেঘালয়, মিজোৰামৰ যিখিনি ট্ৰাইবেল এৰিয়া আছে তাৰ স্বায়ত্ত শাসনৰ কাৰণে ভাৰতীয় সংবিধানে আমাক স্পেশাল কিছুমান পাৱাৰ আগবঢ়াইছে ঠিক আছে আসাম ত্ৰিপুৰা মেঘালয় আৰু মিজোৰাম মানে মেপখন যদি কাবাৰ মনত থাকে ভাবিলেই হল যে বাওফালৰ কিখন মানে বাওফালৰ কিখন মিজোৰাম ত্ৰিপুৰা মেঘালয় আৰু অসম পূবফালে থকা অৰুণাচল নাগালেণ্ড আৰু মণিপুৰ নহয় ঠিক আছে which refinery was established after the Assam Accord Assam Accordৰ যিকিটা পইণ্ট আছিলে তাতে মানে এটা ৰিফাইনাৰী ফৰ্ম কৰিব দিছিলে ঠিক আছে তো সেই ৰিফাইনাৰীটো কোনটো হয় গুৱাহাটী ৰিফাইনাৰী মানে নুনমাটি ৰিফাইনাৰী নে বঙাইগাঁও ৰিফাইনাৰী নে নুমলীগড় ৰিফাইনাৰী নে ডিগবৈ ৰিফাইনাৰী এটো হৈ গল আসাম একৰ্ডৰ পাছত এটা ৰিফাইনাৰী ফৰ্ম হৈছিলে হেতু হল নুমলীগড় ৰিফাইনাৰী তাতকে ডাঙৰ কথা এটো আমি জানা দৰকাৰী যে অকল এটা ৰিফাইনাৰী আমি আন্দোলন নকৰাকে পাইছো হেতু হল ডিগবৈ ৰিফাইনাৰী ঠিক আছে এটো এছিয়াৰ ভিতৰত প্ৰথম ৰিফাইনাৰী আৰু গোটেই ওয়াৰ্ল্ডৰ ভিতৰত সেকেন্ড ৰিফাইনাৰী ঠিক আছে কিন্তু আমি নুনমাটি ৰিফাইনাৰীটোৰ কাৰণে আমি আন্দোলন কৰিছো যেটো শোধনাগাৰ আন্দোলন 1 বুলি কয় নেক্সট বঙাইগাঁও ৰিফাইনাৰীটোৰ কাৰণে আমি আন্দোলন কৰিছো শোধনাগাৰ আন্দোলন 2 বুলি কয় আৰু নুমলীগড় ৰিফাইনাৰীটো আমি পাইছো অসম আন্দোলনৰ ফলস্বৰূপে মানে অসমত থকা 4টা ৰিফাইনাৰীৰ ভিতৰত আমি 3টা ৰিফাইনাৰী আমি আন্দোলন কৰি পেলাইহে পাইছো আৰু এতিয়া আমি আন্দোলনকে সমালোচনা কৰি থাকো আন্দোলন কৰাৰ অৰ্থ আছিল আগত আন্দোলন নকৰিলে আমি 3টা ৰিফাইনাৰী নেপালো হতে আন্দোলন কৰি পেলাই আমি পাইছো আসাম ইউনিভাৰ্সিটি শিলচৰ তেজপুৰ সেন্ট্ৰেল ইউনিভাৰ্সিটি আইআইটি গুৱাহাটী এনআৰএল গ্ৰেছ কেকাৰ প্ৰজেক্ট ডিব্ৰুগড় জ্যোতি চিত্ৰবনৰ মডিফিকেশন শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটী এইখিনি আমি আসাম একৰ্ডৰ কিছুমান পইণ্টৰ হিচাপত পাইছো বিশেষকৈ অসম আন্দোলনৰ পাছত পাইছো ফাৰ্ষ্ট নন কংগ্ৰেছ সিএম অফ আসাম আমি সাধাৰণতে সকলোৱে জানো যে ইণ্ডিয়ান নেশনেল কংগ্ৰেছৰ প্ৰচেষ্টাতে ভাৰতে স্বাধীনতা লাভ কৰিছিল ঠিক আছে গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি বিমলা প্ৰসাদ চলিহা শৰৎচন্দ্ৰ সিংহ তেওঁলোকে যি শাসন ব্যৱস্থা চলাই থৈ গল গুটেখিনি আছিল ইণ্ডিয়ান নেশনেল কংগ্ৰেছৰ আন্ডাৰ কংগ্ৰেছ পাৰ্টিৰ হয় কিন্তু এজন প্ৰথম চিফ মিনিষ্টাৰ আছিল যোন কিন্তু নন কংগ্ৰেছী আছিল আৰু তেখেত হল গুলাব বৰবৰা ঠিক আছে গুলাব বৰবৰা হল প্ৰথম চিফ মিনিষ্টাৰ যিজন হল নন কংগ্ৰেছী নহয় ঠিক আছে গুলাব বৰবৰা হেতু জনতা পাৰ্টি আছিল জনতা পাৰ্টি নে জনতা দলৰ আছিল 1978ত কিন্তু হে পাৰ্টিৰ হৈ পেলাই তেখেতে চিফ মিনিষ্টাৰ হৈছিল জনতা পাৰ্টি ঠিক আছে গুলাব বৰবৰা
আৰু এজন আছিলে জনতা পাৰ্টি নেক্সট যোগেন্দ্ৰনাথ হাজৰিকা তেখেতৰ পাছতে নেক্সট যোগেন্দ্ৰনাথ হাজৰিকা চিফ মিনিষ্টাৰ হৈছিল এতিয়া কুৱেশ্যন সুধিব পাৰে ফাৰ্ষ্ট ফিমেল চিফ মিনিষ্টাৰ অফ আসাম আনোৱাৰা টাইমুৰ ঠিক আছে আনোৱাৰা টাইমুৰ প্ৰথম অসমৰ মহিলা মুখ্যমন্ত্ৰী ঠিক আছে লাষ্ট কুৱেশ্যন আজিৰ আমাৰ ভিডিওটো on which date Assam's governor declared Tamulpur as 35th district of Assam আমাৰ টোটাল বজালিখনক লৈ প্লাস 34 খন ডিস্ট্ৰিক্ট আছিল এতিয়ালৈকে কিন্তু 2022 চন মানে এইটো চনৰ আৰম্ভণিতে জানুৱাৰী মাহত 35th নম্বৰ ডিস্ট্ৰিক্টখন ডিক্লেয়াৰ কৰা হৈছে অসমৰ গভৰ্ণৰৰ দ্বাৰা এটো কোনটো দিনত কৰিছিল 26 জানুৱাৰী নে 23 জানুৱাৰী নে 21 জানুৱাৰী 26 জানুৱাৰী আমাৰ গণতন্ত্ৰ দিৱস মানে গণতন্ত্ৰ দিৱসৰ ওচৰে পাজৰে কৰিব লাগিব মানে গণতন্ত্ৰ দিৱসৰ ঠিক 3 দিনৰ আগত 23 জানুৱাৰী ডিক্লেয়াৰ কৰিছে তামুলপুৰ এজ এ 35th district of Assam তো আমাৰ 34th district হল বজালি 35th district হল তামুলপুৰ আৰু এই তামুলপুৰ আগতে বাক্সাৰ এটা সাব ডিভিজন আছিল বাক্সা ডিস্ট্ৰিক্টখনৰ এটা সাব ডিভিজন আছিল তাত এতিয়া বৰ্তমান সাব ডিভিজনটো ডিস্ট্ৰিক্টলৈ আপগ্ৰেড কৰা হৈছে তামুলপুৰ ডিস্ট্ৰিক্ট ঠিক আছে তো আমি ডিস্ট্ৰিক্টৰ লৈ পেলাই এটা ভিডিও বনাইছিলো আপোনালোকে চাব পাৰে ইচ্ছা কৰিলে তাতে আমি গোটেই বস্তুখিনি ডিসকাস কৰিছো তো এতিয়া তাতে এখন নতুন ডিস্ট্ৰিক্ট এড হ'ব হেতু হ'ব তামুলপুৰ ডিস্ট্ৰিক্ট ঠিক আছে তো এনেকে আমাৰ পুংখানুপুংখ জ্ঞান চেনেলটোৰ যোগেদি আমি অসমক বেছ কৰি পেলাই যিখিনি ইম্পৰ্টেন্ট ইনফৰমেশন আমি বহুত পুংখানুপুংখভাৱে দিবলৈ চেষ্টা কৰোঁ আমি ইতিমধ্যে আসাম হিষ্ট্ৰী আসাম আৰ্ট এণ্ড কালচাৰ আসাম লিটাৰেচাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ সিস্টেম ব্ৰিজেছ অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ তাৰপিছত অসমৰ যিমানখিনি নেশ্যনেল পাৰ্ক ৱাইল্ড লাইফ চেংচুৰী টাইগাৰ ৰিজাৰ্ভ এলিফেণ্ট ৰিজাৰ্ভ বায়োস্ফিয়াৰ ৰিজাৰ্ভ গোটেইখিনি কভাৰ কৰিছো আমি ঠিক আছে ফ্ৰীডম মুভমেন্ট এণ্ড কন্ট্ৰিবিউশন অফ আসাম ইম্পৰ্টেন্ট বায়োগ্ৰাফিজ এই গোটেই পোৰ্শনখিনি আমি অলৰেডি কভাৰ কৰিছো এতিয়া আমি বিশেষকৈ অলপ চেষ্টা কৰিছো আসাম জিওগ্ৰাফি আৰু আসাম পলিটি কভাৰ কৰিবৰ কাৰণে নেক্সট আমি আসাম ইকনমি চাম মানে আমি এটা প্ল্যান কৰিছো যে এটা ফুল ফ্লেজড আসাম বেস চেনেল হ'ব লাগে যাতে আমি অসমৰ যিকোনো ইনফৰমেশন আমি ইউটিউবত সাৰ্চ কৰিলে আমি পাম ডিটেইলছত ঠিক আছে যদি ভাবিছে আমাৰ ইনফৰমেশনখিনি উপযোগী বুলি তেতিয়াহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু নিজৰ ভাল ফ্ৰেন্ড সকলকো শেয়াৰ কৰক যাতে সকলোৱে একেলগে উপকৃত হ'ব পাৰে ঠিক আছে আমি যেতিয়ালৈকে নিজৰ এৰিয়াটোৰ কথা আমি ভালকৈ জানিব নোৱাৰিম তেতিয়ালৈকে আমি ক'ব নোৱাৰো যে আমি নিজে এডুকেটেড হয় বুলি হয় এতিয়া আমি ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান পলিটি ইণ্ডিয়ান কালচাৰৰ কাৰণে আমাৰ যথেষ্টখিনি সোৰ্স আছে আমাৰ কিন্তু আমি কেতিয়াবা চাওঁনে যে এনেকে অসমৰ কিবা এটা মাৰি পেলাই ইউটিউবত বা নেটত ইনফৰমেশন নাপাওঁ ভালকৈ হয় তো আমি জাস্ট এটা প্ৰচেষ্টা কৰিছো যাতে আমি অসমৰ ইনফৰমেশনখিনি ভালকৈ আমি দিব পাৰো ঠিক আছে তো সেইখিনি আসলে আজি মেইন পইণ্ট সদায় নতুন নতুন কথা শিকি থাকিব লাগে চাই থাকক আমাৰ চেনেলটো থ্যাংক ইউ সো মাচ